আজি ইমানে ৰ'দ ইমানে গৰম, সেয়েহে মই হাতত কণী আৰু মিঠাতেল লৈ ল'লোঁ আৰু সেই ৰ'দত কণী ভাজিম বুলি ওলালোঁ। ইয়াত তেল ঢালি দিলোঁ, যিহেতু বহুত গৰম হয়নে নহয় চাওঁচোন বাৰু। তাৰপিছত কণীটো ফাটাই ল'লোঁ। মই কণীটো ফাটাই মই প্লেটখনত দি দিলোঁ। প্লেটখনত দি ধুনীয়াকৈ থৈ দিলোঁ আৰু মই তাৰ পৰা অলপ টাইম আঁতৰত থাকিলোঁ, যিহেতু বহুত গৰম অলপ টাইম থাকিব দিলোঁ। এনেকৈ 3 মিনিট পাৰ হৈ গ'ল। এয়া চাওক।